হেল্ল' ফ্ৰেণ্ডছ, এতিয়া পটককৈ মানে ভিডিঅ'টো বনাবলগীয়া হ'ল। কি কাৰণে জানে নাই? ছোৱালী বাপেকৰ লগৰ এজন একদম অসমৰ পৰা আহি পাই গ'লহি আজি। আৰু তাই মই এইকণতে পকাতে এনেই পৰি আছিলোঁ। তাৰপিছত একদম মাতিলেহি, ঘপককৈ উঠিব লগা হ'ল আৰু উঠি পেলাই ধুনীয়াকৈ মানুহজন আকৌ ক'ৰবালৈ গৈছে ওলাই পেলাই। তাৰপৰা যিকেইটা বস্তু এতিয়া মানে লৈ আনিছে আৰু আমাক দিছে সেইকেইটা টিং 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 নেমু টেঙা, এইবিলাক নেমু টেঙা। তাৰপৰা আকৌ এইটো কি বস্তু আছে নাই, এইবিলাক পকা মিঠৈ আমি খাই আছোঁ। পকা মিঠৈ ছোৱালীও খাই বগৰী, এইবিলাক বগৰী দিছে নাই, একদম হেৰি কৰি আনিছে। বগৰী খাইছোঁ তেতিয়া, তথাপিতো মানে আমাৰ ইয়াৰ অসমৰ বগৰী হয়। আমি ছোৱালী মই এইবিলাক একদম পূৰা ভাগত ব্যস্ত হৈ আছোঁ। দেহা তই দেহা হাই বুলি কৈ দিয়া, হাই 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 বুলি কৈ দিয়া। এই তাই একদম এইবিলাক বস্তু দেখি ক'ব নোৱাৰা হৈ গৈছিলে। তাই খাই আছেহে আৰু খাবলৈ লৈছে। এতিয়া পকা মিঠৈ অকণ খুৱাই দিছোঁ তাইক। আগৈ দিয়া, কেনেকুৱা পাইছা, কেনেকুৱা পাইছা? আৰু এইখিনি যে এইখিনি দেখিছে, এইখিনি শুকান শিলিখা আৰু এটোপোলা আছে শুকান শিলিখা। এইটো দীঘলীয়া সঁচৰ আৰু এটা থুপুকা সঁচৰ। তাৰপিছত আৰু তামোল আনিছিলে, তামোল বেছি অনা নাছিলে। তামোল খাই আজৰি, তামোল দেখাবলৈ নহ'লে। তামোল মাত্ৰ 3টা আনিছিলে আৰু পাণৰ সৈতে ৰাস্তাত খালেহেঁতি, শেষ হৈ গ'ল। তাৰপিছত সেয়া মই দেখাবলৈ নহ'লে, মেইন বস্তু সেইটোৱে দেখাবলৈ থাকি গ'ল। মানে খাই পেলালোঁ আৰু দেখি পেলাই ৰ'বই নোৱাৰিলোঁ। আৰু গতিকে এইটো চুফাৰী নিচিনাই কামত হয়। আৰু গতিকে এইকেইটা বস্তু পালোঁ। আৰু এয়া দেখিছে নাই, টেন এয়া আমাৰ বেটিলে মাদুলী এডাল লৈ আহিছে। আৰু এই বাপেকে আনিবলৈ কৈছিলে বাৰু, লৈ আহিছে। তাৰপিছত এয়া দেখিছে নাই, একদম চবতকৈ ইণ্টাৰেষ্টিং দিহা নামৰ কিতাপ এখন। তাৰপাছত আকৌ কিতাপকেইখন চাওক, এইখন আকৌ ইংলিছৰ ৱৰ্ড এণ্ড মিনিঙৰ কিতাপ। তাৰপাছত আৰু এখন আছে প্ৰাৰ্থনা পুথি, আকৌ কিবা মহৎলোকৰ বাণী। মই দেখাই গৈ আছোঁ, চাওকচোন কিতাপকেইখন। এইখন এখন, এয়া দেখিছে নহয়, মহৎলোকৰ বাণীও আছে, প্ৰাৰ্থনা পুথিও আছে। এতিয়া ভালেই হ'ল আৰু ধুনীয়াকৈ। ইয়াত 30 দিনত ইংৰাজী শিকক। আমি 30 দিনত নহয় দেই, আমি গোটেই বছৰটো শিকিব লাগিব। এয়া মহৎলোকৰ বাণী, তাৰপাছত এইখন প্ৰাৰ্থনা পুথি হয়। ধুনীয়াকৈ গুণগুণাই থাকিব লাগিব প্ৰাৰ্থনা। মোবাইল চোৱাতকৈ মই এয়া বেছিকৈ চাম এতিয়া, বেছি ভাল লাগিব। কিতাপকেইখন পাই বেছি ভাল লাগিছে। আৰু এয়া ছোৱালী, তাৰপাছত বোলো মাদুলীডাল পিন্ধাই ছোৱালীক ফটোকপি মাৰোঁ। চাওকচোন পজ, কেনেকুৱা ধৰণৰ পজ দিছে হে ভগৱান। মানে ফটো মাৰিবলৈ ইচ্ছাই নে কিয়ে নে, এয়া আকৌ নাচালেই কেমেৰা ফালে, তথাপিতো আৰু বগৰী বুলি ক'লে মই এনেও পাগল। আৰু গতিকে বগৰী অকণ নোখোৱাকৈ নোৱাৰিলোঁ। যিহেতু বগৰীখিনি নিমখ দি মানে তাত নিমখ মিহলাই পেলাই আনিছে। ইমান ধুনীয়া লাগিছে খাবলৈ, আৰু ডাঙৰ ডাঙৰ হয় বগৰীখিনি। কিমান ধুনীয়া লাগিছে, ৰ'দৰ বতৰ, খাই দিছোঁ। আৰু তাৰপাছত এয়া ব্ৰইলাৰ মাংস, আৰু কাষতে কি আছে দেখিছে নাই, নেমু টেঙা। কিমান দিনৰ মূৰত যে পাইছোঁ, সেইকাৰণে মই ফটোকপি ৰাখি থ'লোঁ, নেমু টেঙাৰ কাৰণে। আজিৰ ব্লগটো একেবাৰে অকণমানি আৰু এইখিনিয়ে আছিল। গতিকে আপোনালোকে চাই কেনেকুৱা লাগিল বাৰু?